Hey guys, good morning. কি খবৰ আপোনালোকৰ? আমি আজি গৈ আছোঁ ছাইডত, বৰ্তমান বাইকত আহি আছোঁ। মেচিন কাম কৰা জেগাত আছে আৰু কাম কৰা জেগাত গৈ মেচিনটো লৈ বাইকটো থৈ কাম কৰিম। অলপ কাম আছে, বলক আপোনালোকো আমাৰ লগত চাব কেনেকুৱা কি কৰোঁ। তো এনেকৈ আহি পাই গ'লোহি। আমি পাম আৰু এতিয়া নাহৰকটীয়া টাউন পালোহি আৰু। পৰা যাম আমি লেফ্ট, ৰাইটতো অলপ টাউন থাকি আহিলে তো সেইখিনি দেখাব নোৱাৰোঁ আৰু। আমাৰ কাম যিহেতু মানে এইটো ছাইডতে আছে, এইখিনিতে আপোনালোকে কি দেখে চাই ল'ব। দুইটা চাইডে বাগান আছে, মাজতে ৰাস্তা, মানে দেখিবলৈ বহুত ভাল লাগে, চাই লওক। সেইফালে আৰু চলো কে ষ্টাৰ্ট কৰ এখন অটো আকৌ আগলৈ নে এই ৰাস্তালৈ নে অঁ কিবা এটা প্ৰব্লেম হৈ আছে কৈছিলে ৰ প্ৰব্লেম হৈ গ'ল
এইখনে হ'ল হে ইয়াতে লৈ থাকোঁ বন্ধুসকল আমি এতিয়া মেচিন লৈ ওলাই আহি গ'লোঁ এতিয়া মানে আগত মেটেল পেলাই থৈ দিছে মেটেল লেভেলিং কৰিব লাগিব সমান কৰিব লাগিব হে এইটোৱে ৰাস্তা মেচিন লৈ আহি গ'লোঁ এতিয়া বৰ্তমান আৰু মেচিনত কি আপোনাক দেখাম এইডালে হ'ল ষ্টেণ্ডডাল মানে ষ্ট্ৰিং আৰু এইবিলাক এই কাম কৰোঁতে মিলোৱাবিলাক এইবিলাক হাইড্ৰলিক লিভাৰ হেল্ল' দোস্তু এই দেখিছে আপোনালোকে মেটেল পেলাই থৈছে ইয়াত মেটেলখিনি এতিয়া আমাৰ গেটাৰ কৰিব লাগিব প্লেন কৰিব লাগিব দেখিছে আপোনালোকে কেনেকৈ কাটি আনিছে প্লেটে তো বন্ধুসকল এইখনক কয় মানে বতৰ গেডাৰ তাৰপিছত কোনে কৈছে কি লাখ লাগিছে নেকি হে 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 কোন খা আহক মিলালোঁ অলপ যে এখনৰ নাম হ'ল মানে মহেন্দ্ৰা হয় তাৰপিছত মহেন্দ্ৰা B90 হয় ৰোড মাষ্টাৰ আৰু এনেতো ঠিকেই আছে ৰাস্তা বনাব কাৰণে মহেন্দ্ৰা ৰোড মাষ্টাৰ G90 এইটো হ'ল ষ্ট্ৰিং আৰু এইখিনি হ'ল লিভাৰ হাইড্ৰলিকৰ ব্লেডখিনি মিলাই মেলি এইখিনি মিলাই মেলি গোটেইখিনি কাম কৰিব লাগে আৰু এইফালে আছে 4ডাল এইফালে আছে 4ডাল বেলেগ ডাঙৰ কেইটাত 5ডাল থাকে এখন অলপ সৰু হয় সেইকাৰণে 4ডাল দিছে আৰু মই যদি তলৰ পৰা আপোনালোকক দেখাবলৈ যাওঁ এইটো হৈছে ডিজেল টেংক ইয়াতে তেলটো ভৰালেহে চলিব আৰু মেইন বস্তুটো হ'ল এইখনে মিলাব লাগে এইখন ব্লেডে মিলাব লাগে যদি বেছিকৈ যদি ৰাস্তাত মাটি বা শিল যি মিলাবলৈ লগা হয় সেইটো মিছান কেবলো থাকে তো সেইখিনি যদি বেছিকৈ যদি ওখকৈ যদি পেলাই ৰাখে ডাম্পাৰেদি আনেতো তেতিয়া মানে কি এইখনে বস্তুটো ভাঙি ল'ব লগা ভাঙি লৈ সেই নেক্সট এখনে মিলাব লাগিব আৰু মেইন বস্তুটো মিলাব লাগিব এইখনে আৰু এনেকুৱা যদি ৰাস্তা হয় টাইট যদি হয় যদি আকৌ যদি কিবা কৰি বনাব লগা হয় তেতিয়া মানে এইটো লগাই হাল মাৰি ল'ব লাগিব তেতিয়া মানে হালকা হ'বতো হালকা হোৱাৰ পিছত আকৌ ব্লেড লগাই মিলাব লাগিব
বাকী এনেই কেবিন চেবিন দিয়া নাই ওপৰত, এনেই পাছফালে চিচাৰ এখন দিছে, তাৰপিছত ওপৰতে এনেই দিছে আৰু বেলেগ মেচিনত কেবিন আছে ধুনীয়াকৈ চবফালে চিচাৰ দি কেবিন দিয়ে, ইয়াত দিয়া নাই আৰু। তো চাব অলপ মিলালোঁ আমি মেটেলটো, আপোনালোকক প্ৰথম দেখাইছিলোঁ যে অলপ মিলালোঁ আৰু অলপ মিলাব লাগিব। আৰু এইখন আহিছে ৰুলাৰ, BM ৰুলাৰ ৰুলিং কৰিবৰ কাৰণে। মাল মিলাইছে মালটো সমান কৰি দি আছে। এই আমাৰ গেদাৰে মাল মেটেলছটো সমান কৰিছে, আপোনালোকে দেখিছে কেনেকৈ সমান কৰিছে। কি হ'ল বন্ধুসকল, এইখিনি মিলাইটো হৈ গ'ল, চাই লওক বঢ়িয়া আছে। 4-5 মাৰিলোঁ ফিনিছ। তো আৰু কি ক'ম, বেছি কিবা কৰি থাকিলে দেখাই থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। বেয়া লাগিলে কৈ দিম কমেণ্ট সেকশ্যন। তো আজিলৈ বাই বাই।